মই আজি এটা ব্লগ বনাই লৈছোঁ। আজি মানুহে ঘৰত আহিছিলোঁ, তাত টাৰ্কি চৰাই আৰু ৰাম ছাগলী বিভিন্ন ধৰণৰ চৰাই আছে, তাকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব বহুতে নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া আপোনালোকে এটা টাইম লেপছ চাওক, আমি যোনটো বাটে আহিছিলোঁ সেইটো টাইম লেপছ এটা চাওক। প্ৰথমতে চাওঁ আপোনালোকে তিতৰ চৰাই। তিতৰ দেখিছে নাই ক'ব কমেণ্ট। তিতৰ চাওক, তিতৰ চৰাই, তিতৰ চৰাই। তিতৰ চৰাই তিতৰ চাওক, এয়া দিছে, বাঢ়ি মেলি দিছে। মানুহৰ পিছপিনে থকা পুখুৰী এইটো বহুত দ বোলে। বুলি চাব গৈ আছোঁ, গৈ আছোঁ। ইমান ওখ ৰাম ছাগলী, ইমান ডাঙৰ। বগা ছাগলী, এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো কি কৰিব জানে নহয়, ছাবস্ক্ৰাইব এটা কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব বহুতে নকৰে, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, ধন্যবাদ।